ঐ দিপালি ঐ শুনচোন সদায় পিছফালৰ পৰা কিয় মাতো মূৰ্খ এই তেৰি এণ্টিডাল পিছফালৰ পৰা মাৰিছো যে এই নহয় তোৰ লগত জৰুৰী কথা এটা আছিলে কি কথা এই যে নতুনকৈ যে পিছটো যে আহিছে কি পিছ এই তেৰিকা মই অৰ্জুনক ঘৰলৈ অহা পিছটোৰ কথা কৈছো চৰ চিনি পাও খাইছো বহুত মানুহক পিছ বুলি কয় নেকি তেৰিকা মই কওঁ বাৰু হেৰি তেখেতৰ কেছটো কিয় কি কেছ এই নহয়ও সেইদিনাখন যে তই পৰীক্ষা কৰিছিলি ৰিপৰ্টটো লৈ অৰ্জুনৰ ঘৰত দিয়া নাই জানো ভিতৰত কিবা প্ৰব্লেম আছে ন তোৰ আচলতে স্বভাৱটো বেয়া যে সেইকাৰণে তই আনৰ বেয়াটোৱে দেখিবি এই তেৰি মানুহে সেইবোৰ এনেই উলিয়াই থাকে আৰু মই কেতিয়াও গাঁওখনৰ বেয়াটো চিন্তা কৰি পোৱাই নাই তোৰ শপত এইবোৰ বিজতৰীয়া মানুহ গাত সোমাব দিব নাপায় নহয় মানুহজনী ভাল তই এনেই মিছামিছি বদনাম উলিয়াই নাথাকিবি হ'ব দে নুলিয়াওঁ পিছে হেৰি নহয় তহঁতৰ ডিছপেঞ্চাৰী যে আমাৰ এই কম্পাউণ্ডাৰ ছাৰে কথা এটা ক'লে হয়নি বাৰু কি কথা মানুহগৰাকী বোলে শুনিছ যদি হয় আৰু এইবোৰ কথা মোক সুধি নাথাকিবি হ'ব দে ফুটাবলৈ ভাল বম এটা পালোঁ কৈ আছো অঁ